আপুনি এতিয়াও সিংগল হৈ আছে নেকি? আপোনাক কোনো ছোৱালী এতিয়াও পাত্তা নিদিয়ে নেকি? তে এই ভিডিঅ'টো আপোনাৰ বাবে। আমাৰ লগত আজি উপস্থিত আছে আমাৰ বিশিষ্ট অতিথি মিষ্টাৰ ৰবি। মিষ্টাৰ ৰবি, আজিৰ এই বাৰ্তাত আপুনি আমাৰ দৰ্শকক কি ক'ব বিচাৰে? আজি কথা পাতিম ফেচবুকত যিকোনো ছোৱালীক আপুনি কেনেকৈ পটাব। যদি আপুনি ফেচবুকত কোনো ছোৱালীক পটাব বিচাৰে তেন এই ভিডিঅ'টো আপোনাৰ কাৰণে। ভাই মোকো শিকাই দে না কেনেকৈ ছোৱালী পটাম। মই এনেহে সুধিছো, তই ইমান জাপাই কিয় আছ? अगली बार गरम तवे पे तुझे बिठाऊंगा और तेरी गांड पे चटके मारूंगा, फिर तुझसे पूछूंगा भुदक क्यों रहा है भोसड़ी के। So মিষ্টাৰ ৰবি, ঝণ্ডুলালে আমালৈ এটা মেছেজ পঠাইছে, ফেচবুকত ছোৱালী কেনেকৈ পটাম। আজি এই ভিডিঅ'ত মই আপোনালোকৰ লগত কেইটামান টিপছ শ্বেয়াৰ কৰিম। যদি আপুনি এইকেইটা টিপছ ভালকৈ ফ'ল' কৰে দেন যিকোনো ছোৱালীক আপুনি ফেচবুকত পটাব পাৰিব। তাৰ লগত ৰেগুলাৰ চাট কৰক, আপুনি মোক এনেকৈ কিয় চাই আছে? নকৰো যা ইণ্টাৰভিউ। স্বাগত, মই আপোনাৰ ফেভৰেট ইউটিউবাৰ কমলেশ। আজি আমি কথা পাতিম ফেচবুকৰ ওপৰত, কাৰণ ফেচবুকৰ উৎপাতটো অলপ বেছিকৈ বাঢ়িছে। ফেচবুক কেতিয়াবা টুইটাৰ হ'ব খোজে, কেতিয়াবা ইনষ্টাগ্ৰাম আৰু কেতিয়াবা আমাৰ প্ৰিয় ইউটিউব। ফেচবুক অহাৰ পৰা মানুহৰ প্ৰেমবোৰ অলপ বেছিকৈ বৃদ্ধি পাইছে। আমি যোনটো বয়সত দাদাহঁতৰ পৰা মোবাইল খুজিছিলোঁ গেম খেলিবৰ বাবে আৰু নিদিলে কান্দিছিলোঁ, আজিকালি সেইটো বয়সৰ ল'ৰা ছোৱালী ফেচবুকত পষ্ট কৰে টু লাভ আছ। আৰে ভাইটি, প্ৰথমে হাগি গুটি ধুবলৈ শিকা, তাৰপিছত লিখিবা টু লাভৰ কথা। নৰ্মেল মানুহে এনজয় ক'ত কৰে? পাৰ্টিত, গেম খেলি বা ৰাতি ৰাস্তাত দৌৰি। কিন্তু মন্দিৰত এনজয় কেনেকে হ'ব? কেনেকে? মুখত এসোপা মেকআপ সানি ধুনীয়া প'জ এটাত পিক এখন উঠি ফটো আপলোড কৰিব আৰু কেপশ্যন দিব ছাডেন ক্লিক। ছোৱালীবোৰে ফটো আপলোড কৰাৰ 1 ছেকেণ্ড পিছতেই কমেণ্ট ষ্টাৰ্ট। তুমি বহুত কিউট গাৰ্ল, বহুত ধুনীয়া, আৰু সকলোৰে প্ৰিয় কমেণ্ট নাইচ পিক ডিয়াৰ। আৰে ময়ো জানো সেইটো তই বুলি, এনেকুৱা কাম আমিনো ক'ত কৰিব পাৰিম? প্ৰিয়ংক ইজ বেক, #BigBoss11 ফুটি চাদাৰ। হেল্ল' ফ্ৰেণ্ডছ, গুড নাইট। গুড নাইটে ক'ব আছিল যদি হেল্ল' কিয় ক'ব লাগে? তেৰে দিল মে रहने दे मुझे, कसम से बाहर बहुत ठंडी है। তাইৰ হাৰ্টত শীতল লাগি আছে নেকি? এনেকুৱা মানুহবোৰেই বেলেগৰ আগত কৈ ফুৰে, আৰে তোৰ ভাইৰ কাৰণে ছোৱালীৰ লাইন লাগি থাকে। কি কৰে ভাই, মোৰো ছেটিং কৰাই দে না ভাই। এটাও ছোৱালী পটাব পৰা নাই, আজি এটাক প্ৰপ'জ দিমেই। भगवान है कहाँ रे तू? কিছুমান ছোৱালীয়ে ল'ৰাক ডাইৰেক্ট কৈ দিয়ে, লাজ নাই অলপো এনেকে ক'বলৈ ছোৱালী?
তহঁতৰ চবৰ পৰা ন এনেকুৱাই হয় মক্কেল চব চাচোন তই নিজৰ থপৰেটোৰ আগতে এবাৰ তাৰপিছত কবি মোক মানে নিজৰ মুখখন থেপচাই নহওক কিয় ইহঁতক ল'ৰা পুৰা হিৰোৰ দৰে লাগিব। চাৰাহাহাহাহতো ল'ৰাক কোনো মেছেজ নিদিয়ে আৰু বাই চান্স যদি কেতিয়াবা মেছেজ আহি যায় তাতে ইমান ধুনীয়া ধুনীয়া কথা লিখা থাকিব তেতিয়া অন্তৰৰ পৰা এটা ফিলিং আহে আমি স্বাধীন দেশত আছো। ছোৱালীক যদি কোনোবাই কৈ দিয়ে তুমি বহুত ধুনীয়া, মই তোমাক সৰুৰ পৰাই ভাল পাওঁ, তেতিয়া সেই মেছেজটো স্ক্ৰীনশ্বট উঠাই ফেচবুকত পোষ্ট কৰি দিয়ে। ইউ আৰ সো কিউট কোন হয়নো? আৰে বাইদেউ শ্লেছ ভণ্টি সেইজন সেইটো ল'ৰাই হয় যাক আপুনি কালি মুখত কৈছিল। আচলতে ইমান এঞ্জেল নাই চাগে যিমান ফেচবুকত সৃষ্টি হৈছে। এঞ্জেল 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 Angel, 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 angel. Angel, 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 angel. ভিডিঅ'টো চাই যদি ভাল পালে তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ৰঙা ছাবস্ক্ৰাইব বাটনটো নিজৰ ক্ৰাছ/লাভাৰ বুলি ভাবি টাচ এটা কৰি দিয়ক। লগ পাম আপোনাক নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই। নাম তোমার কি নে জানো মই, নাম তোমার কি নে জানো মই, কবানে তুমি বাৰু মোক তোমাৰ